সুপাৰষ্টাৰ বুলি কয় নেকি হিমন্ত বিশ্ব শৰ্মাক সেই গতিকে আৰু এতিয়া নুমল মমিনে ডাইৰেক্টলি কৈয়ে দিলে দেখোন যে অট'নমাছ বিচাৰিলে কাৰ্বি আংলং লছহে হ'ব বুলি কৈছে, পিছুৱাই যাব বুলি কৈছে, বেছি পাইছে বোলে। সেইটো কথা কৈছে। আমি কিন্তু কৈছো অট'নমাছ মানে পইচা কথা নহয়, মাত্ৰ মেডিকেল কলেজ কথা নহয়। অট'নমাছ মানে সেল্ফ ডিটাৰমিনেশ্যন। আমি নিজৰ দেশত নিজৰ ৰাজ্যক আমি কেনেকুৱা শাসন কৰিম, এইটো আমি নিজৰ মতে শাসন কৰিম। সেইটো কথা কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটটো তাতে ভালকে লিখিছে স্পষ্টকৈ। লেট দেম ৰুল একৰ্ডিং টু দেয়াৰ অ'ন জিনিয়াছ। তাৰমানে আমি নিজৰ মতে আমি নিজকে আমি শাসন কৰিম, সেল্ফ ডিটাৰমিনেশ্যন। সেইটোকে অট'নমাছ বুলি কয়। সেই গতিকে আমি গবেক কৈছো মমিনক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি গবেক কৈছো আৰু তুলিৰাম ৰহাংক আমি গবেক কৈছো। আৰু ৰিচেণ্টলি সেই এক দুদিনৰ কথা তুলিৰাম ৰহাঙে কৈছে যে কাৰ্বি আংলঙত বসবাস কৰা নন ট্ৰাইবেল মানে বেছিভাগ বঙালী আৰু বিহাৰী সম্প্ৰদায়ক লিষ্ট পতা নহয়, ম্যাদী পতা দিব বুলি কৈছে। সেইটো আমি কোনোদিন আমি মানি ল'ব নোৱাৰো। কাৰণ সেই পতা দিয়াৰ কাৰণে সেই নন ট্ৰাইবেল সকলক আমি ঘিন কৰা নাই। এই নন ট্ৰাইবেল সকলক ভোটাৰ লিষ্টত নাম ভৰ্তি কৰাৰ কাৰণে আজিৰ তাৰিখত ট্ৰাইবেল সকলে, খিলঞ্জীয়া সকলে, জনজাতীয় সকলে ইয়াতে আমি মাইনৰিটি হৈ গ'ল। আপোনালোকে হাৰহাটত যাওক, আপোনালোকে বোকাজানত যাওক, তাতে খিলঞ্জীয়া সকলে, ট্ৰাইবেল সকলে তাতে আজি তাৰিখত মাইনৰিটি হৈ পৰিছে। সেই গতিকে আমি কৈছো তুলিৰাম ৰহাং যিটো ষ্টেটমেণ্ট দিছে এইটো ডাইৰেক্টলি কৈছো এণ্টি ট্ৰাইবেল ষ্টেটমেণ্ট হয়। আমি মানো খিলঞ্জীয়াসকলক পতা দিব লাগে, কিন্তু যিসকলে ইয়াত 1938ৰ পৰা 1951লৈকে 12 বছৰ কণ্টিনিউৱাছলি থকা খিলঞ্জীয়াসকলক দিয়ক মাটি পতা। কিন্তু ইয়াৰ পিছত অহা লোকসকলক ইয়াত কোনো দিন ইয়াত পতা দিব নোৱাৰে। আৰু কাৰ্বি আংলং যিটো মাটি আমি ভূমি আন্দোলন কৰি আছো, কাৰণ কাৰ্বি আংলঙৰ মাটি যিটো 18,000 বিঘা মাটি চলাৰ প্ৰজেক্টৰ কাৰণে দিব খুজিছে, আৰু CBG যিটো প্ৰজেক্ট সেইকাৰণে সেই প্ৰতি কিমান দিছে, ইয়াতে কমচে কম 10,000 বিঘা মাটি মান দিবলৈ এতিয়া সাজুৱে আছে। আৰু আমি দেখিছো